নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক উল্লেখ কৰা চাৰিটা WhatsAppৰ সেটিংছৰ বিষয়ে ক'বলৈ গৈছো। প্ৰথমতে আপুনি আপোনাৰ WhatsAppটো অন কৰি লওক। প্ৰথমটো সেটিংছ আছে যে আপোনাৰ মোবাইলত আপোনাক বেলেগে প্ৰেৰণ কৰা ফটো ভিডিঅ'বোৰ আপুনি গ্যালাৰীত কেনেকৈ সেভ নকৰাকৈ ৰাখিব পাৰিব। দৰাহল আপুনি এই মিজু নিউক নামৰ ব্যক্তিজনে প্ৰেৰণ কৰা ফটো ভিডিঅ'বোৰ আপুনি সেভ কৰি ৰাখিব নিবিচাৰে, আপোনাৰ মোবাইলত ডাউনলোড হোৱাটো নিবিচাৰে। গতিকে তেখেতৰ নামটো ক্লিক কৰিব লাগিব। তেখেতৰ নামটো ক্লিক কৰাৰ পিছত আপুনি ওপৰত সোঁফালে যোনটো 3 ডট ওলাইছে, 3 ডটত ক্লিক কৰিব লাগিব। 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াত যোনটো ভিউ কন্টেক্ট 1 নম্বৰত আছে, ভিউ কন্টেক্ট, এই ভিউ কন্টেক্টত ক্লিক কৰিব লাগিব। ভিউ কন্টেক্টত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে মুড নটিফিকেশ্যন, কাষ্টম নটিফিকেশ্যন, মিডিয়া ভিজিবিলিটি। তৃতীয়টো যোনটো অপশ্যন মিডিয়া ভিজিবিলিটি, এই মিডিয়া ভিজিবিলিটিত আপুনি ক্লিক কৰিব লাগিব। মিডিয়া ভিজিবিলিটি ক্লিক কৰাৰ পিছত আপোনালোকে দেখি পাইছে ডিফিকাল্ট ইয়েছ নো, গতিকে আপুনি এইটো নো কৰি থ'লেই হৈ যাব। তো ওকে। দ্বিতীয়টো সেটিংছ হৈছে যে আপুনি আপোনাৰ হোৱাটছআপৰ দ্বিতীয়টো সেটিংছ হৈছে যে আপোনাৰ হোৱাটছআপটো অপেন কৰিলে কিছুমান ষ্টেটাছ দেখিবলৈ পোৱা যায়। এয়া দেখিছে ষ্টেটাছৰ ভিডিঅ' কিছুমান দেখিবলৈ পোৱা যায়। ইয়াত মই দেখুৱাই দিছোঁ কিছুমান ভিডিঅ'। কাৰ ভিডিঅ' আছে? দেৱজনী মেছে কিছুমান ভিডিঅ' পঠাইছে। ইয়াত দেখিছেনে? এয়া আপোনালোকে দেখিব হৈছে মোৰ লগত দেৱজনী মেছ। এইটো শেষলৈকে চাই ল'ব লাগিব। তাৰপিছত এইটোক আপোনালোকে কেনেদৰে ছেভ কৰি ৰাখিব পাৰিব। ছেভ কৰি ৰাখিব পাৰিবলগীয়া হ'লে আপুনি আপোনাৰ মোবাইলত যদি এই ষ্টেটাছ ছেভ কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে আপুনি বেক যাব লাগিব। বেক যোৱাৰ পিছত আপুনি আপোনাৰ ফাইল মেনেজাৰ অ'পেন কৰিব লাগিব। ফাইল মেনেজাৰ অ'পেন কৰাৰ পিছত আপোনালোকে যাব ইণ্টাৰনেল যোনটো ষ্ট'ৰেজ আছে, ইণ্টাৰনেল ষ্ট'ৰেজৰ যোনটো সোঁফালে 3 ডট আছে, এই 3 ডটত ক্লিক কৰিব লাগিব। 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে ছেটিংছ, লাষ্টৰ যোনটো অপশ্যন ছেটিংছত ক্লিক কৰিব লাগিব। ছেটিংছত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে শ্ব' হাইডেন ফাইলছ। তো শ্ব' হাইডেন ফাইলছত ক্লিক কৰিব লাগিব। শ্ব' হাইডেন ফাইলছত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত যিবিলাক হাইডেন ফাইলছ আছিলে সেই হাইডেন ফাইলছবিলাক ছেভ কৰি ওলাই যাব। তো ইয়াত দেখিবলৈ পাইছে লাষ্টৰ যোনটো আপোনালোকে দেখিব পাইছে হোৱাটছএপ বুলি এটা ফল্ডাৰ বন খাই আছে, এই ফল্ডাৰটোত ক্লিক কৰিব লাগিব। হোৱাটছএপটো এই ফল্ডাৰটো ক্লিক কৰাৰ পিছত আপোনালোকে লাষ্টৰ যোনটো অপশ্যন মিডিয়াত ক্লিক কৰিব লাগিব। মিডিয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব পাইছে ইয়াত ষ্টেটাছখিনি ছেভ হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াত ফটো ভিডিঅ' সকলোবোৰ ইয়াত ছেভ হৈ আছে। তো গতিকে বন্ধুসকল, আপোনালোকে তেখেতক ষ্টেটাছটো যদি ভাল লাগিছিলে সেই ষ্টেটাছটো আপুনি তেখেতক নোখোজাকৈ আপোনাৰ মোবাইলত এনেদৰে ছেভ কৰি ৰাখিব পাৰিব। আপোনালোকে সেই ষ্টেটাছটো দেখাবলৈ খুব অসুবিধা হ'ব, কাৰণ আপোনালোকে নিজে এইখিনি ছেটিং কৰি চালে আপোনালোকে পাব কেনেদৰে ষ্টেটাছটো ছেভ কৰি ৰাখিব পাৰিছে। মোৰ ইয়াত বহুতো ষ্টেটাছ ছেভ হৈ আছে, গতিকে আই এম চৰি ফৰ ডেট। মই আপোনালোকক এইটো ষ্টেটাছ এতিয়া দেখাব নোৱাৰিম, কিন্তু আপোনালোকে যদি মোৰ মতে এই ছেটিংছটো কৰি চায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় কৰি দিব। তো তৃতীয়টো ছেটিংছলৈ আহোঁ। তৃতীয়টো ছেটিংছ হৈছে আপোনাৰ হোৱাটছএপত আপোনাৰ বহুতো বন্ধ থাকিব পাৰে, বন্ধুকেইজনৰ একেলগে চাট কৰি থাকিব পাৰে। কিছুমান আপোনাৰ লাষ্ট চিনটো হোৱাটছএপত কেনেদৰে অলৰেডি নন কৰি থ'ব পাৰে। আপোনাৰ লাষ্ট চিনটো যদি সকলোৱে দেখি পায় তেতিয়াহ'লে দিগদাৰ হৈ যায়। মুখৰ আগত আপোনাৰ লাষ্ট চিন আছে, গতিকে মেছেজ কৰিবলৈ ফটোক মেছেজ কৰি দিব। তো যেতিয়া মেছেজ কৰিব আমনিদায়ক হয়, গতিকে আপুনি ইয়াৰ কাৰণে 3 ডটত ক্লিক কৰিব লাগিব। 3 ডটত ক্লিক কৰাৰ পিছত আপুনি ছেটিংছত যাব লাগিব। ছেটিংছত যোৱাৰ পিছত আপুনি একাউণ্টছত যাব লাগিব। একাউণ্টছত যোৱাৰ পিছত আপুনি আপোনাৰ প্ৰাইভেচিত যাব লাগিব। প্ৰাইভেচিত যোৱাৰ পিছত আপুনি যোনটো প্ৰথম অপশ্যন লাষ্ট চিনটো আপুনি ন বুলি কৰি থ'ব লাগিব, বা আপুনি এভৰিবডি কৰি থ'ব পাৰে। এইটো এভৰিবডি কৰি থ'ব পাৰে। এভৰিবডি কৰিলে কিন্তু সকলোৱে দেখি পাব। মাই কণ্টেক্ট কৰিলে অকল যিবিলাক আপোনাৰ কণ্টেক্টত আছে সেই কণ্টেক্টবিলাকে আপোনাৰ লাষ্ট চিনটো দেখিব পাৰে, কিন্তু নবডি কৰি থ'লে আপোনাৰ কোনেও নেদেখে। ইয়াৰ পিছৰ ছেটিংছটো হৈছে যে 4 নম্বৰ ছেটিংছটো আপুনি ধৰি লোৱা এটা গ্ৰুপ খুলিছে। মই ইয়াত গ্ৰুপ খুলিছিলোঁ হেল্প ফৰ চিলভাৰ জুনিয়ৰ কলেজত আপোনালোকে গম পাইছে চিলভাৰ জুনিয়ৰ হ'বলৈ গৈ আছে। গতিকে তাৰ কাৰণে আমি প্ৰাক্তন
প্ৰাক্তন ছাত্ৰসকলে ছাত্ৰীসকলে আমাৰ বন্ধু-বান্ধৱীসকলৰ লগত কেনেকৈ আলোচনা কৰিছিল কিছুমান কথা কিছুমান ক্ষেত্ৰত আমি সহায় কৰিব পাৰোঁ নেকি তো ইয়াত কিছুমান এনেকুৱা ধৰণৰ ফেক ফটো ভিডিঅ' বা মেছেজ কৰিব পাৰে তো তাৰ কাৰণে আপোনালোকৰ এই হোৱাটছএপৰ গ্ৰুপটো এই গ্ৰুপটো খুবেই ইম্পৰ্টেণ্ট বুলি কোৱা হয় গতিকে এই গ্ৰুপটো সকলোৱে চেভ কৰি ৰাখিব বিচাৰে নিজৰ অধীনত ৰাখিব বিচাৰে গতিকে সেই নিজৰ অধীনত ৰাখিবলৈ হ'লে আপুনি কেনেকৈ ৰাখিব পাৰিব আপোনাৰ মোবাইলখন যদি আপোনালোকে কোনোবাই যদি চেঞ্জ কৰি দিয়ে বেয়া ফটো দি দিয়ে মোবাইলখন তেতিয়াহ'লে খুবেই লজ্জাজনক কথা হৈ পৰিব তো গতিকে এটা কাম কৰিব লাগিব আপুনি থ্ৰী ডটত পুনৰ ক্লিক কৰিব লাগিব সোঁফালে যিটো থ্ৰী ডট আছে থ্ৰী ডটত ক্লিক কৰিব লাগিব থ্ৰী ডটত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে গ্ৰুপ ইনফৰ্ম প্ৰথমটো অপশ্যন গ্ৰুপ ইনফৰ্মত ক্লিক কৰিব লাগিব গ্ৰুপ ইনফৰ্মত দেখিবলৈ পাইছে আপোনালোকে এয়া গ্ৰুপ ছেটিং যিটো অপশ্যন আছে গ্ৰুপ ছেটিং এই গ্ৰুপ ছেটিঙত আপোনালোকে ক্লিক কৰিব লাগিব গ্ৰুপ ছেটিঙত ক্লিক কৰাৰ পিছত আপোনালোকে দেখি পাইছে ইডিট গ্ৰুপ ইনফৰ্ম যিটো আপোনালোকৰ অপশ্যন ইডিট গ্ৰুপ ইনফৰ্মটো মই অলৰেডি কৰি থৈছোঁ কাৰণ গ্ৰুপ ইনফৰ্মখিনি মই কোনেও নিবিচাৰোঁ যে মই খোলা গ্ৰুপটো মই যিখিনি ভাবিছোঁ মই যি উদ্দেশ্যত সেই গ্ৰুপটো কৰিছোঁ সেই গ্ৰুপটোৰ ইনফৰ্মখিনি চেঞ্জ কৰাটো মই কেতিয়াও নিবিচাৰোঁ যদি চেঞ্জ কৰিব ইচ্ছা হয় তেতিয়াহ'লে গ্ৰুপটোৰ এডমিনখিনি চেঞ্জ কৰিম তো গতিকে মই যদি অল পাৰ্টিচিপেণ্টছ যদি কৰি থৈ দিওঁ সকলোৱে যিবিলাকে পাৰ্টিচিপেট কৰিছে সেই গ্ৰুপৰ সকলোৱে একাউণ্টটো চেঞ্জ কৰিব লাগিব কিন্তু মই কৈ থৈছোঁ অনলি এডমিনছ গতিকে অনলি গ্ৰুপ এডমিনাৰবিলাকে এই গ্ৰুপ ছেটিংখিনি এডিট কৰিব পাৰে তো বন্ধুসকল আজিৰ ভিডিঅ'টো আছিলে ইমানে যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দ্বিতীয়তে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু শেষত মোৰ চেনেলটোৰ যদি বেল আইকনটো যদি প্ৰেছ কৰা নাই তেতিয়াহ'লে নিশ্চয় প্ৰেছ কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ